হবনে নহয় সেই সম্পৰ্কে শুনানি আজি সামৰণি কৰে উচ্চতম ন্যায়ালয়ে। অৱশ্যে এই সম্পৰ্কত ৰায় সংৰক্ষণ ৰাখিছে সৰ্বোচ্চ ন্যায়ালয়ে। পঞ্চায়তৰ নথি NRC উন্নীতকৰণত গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰা ৰায়ক প্ৰত্যাহ্বান জনাই আবেদন জনোৱা হৈছিল উচ্চতম ন্যায়ালয়ত। বিভিন্ন পক্ষই শুনানি গ্ৰহণ কৰাৰ পাছত আজি সৰ্বোচ্চ ন্যায়ালয়খনে এই সম্পৰ্কে শুনানি সামৰণি পৰা বুলি ঘোষণা কৰে যদিও ৰায় প্ৰদানৰ পৰা বিৰত থাকে। পৰৱৰ্তী সময়তে এই ৰায় প্ৰদান কৰিব ন্যায়ালয়ে। আৰু ইফালে অৰিজিনেল ইনহেবিটেন্ট সম্পৰ্কটো পুনৰ শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ে অহা 29 নৱেম্বৰত গ্ৰহণ কৰা হ'ব শুনানি। একে সময়তে NRCৰ খচৰা 31 ডিচেম্বৰত প্ৰকাশ হ'ব নে নহয় সেই সন্দৰ্ভতো 30 নৱেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। পঞ্চায়তৰ নথি OI খচৰাৰ সময় আৰু বৰ্ডাৰ চাৰিটা বিষয় লৈ পেলাই উঠিছিলে। তাৰে পঞ্চায়তৰটো আজি শেষ হ'ল। পঞ্চায়তৰ সকলো পক্ষৰ কথা শুনি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে হাইকোৰ্টৰ অৰ্ডাৰটোক সমৰ্থন কৰিছে আৰু বাকী গুচৰীয়া পক্ষৰ সকলোৰে কথা শুনি অৰ্ডাৰটো ৰিজাৰ্ভ ৰাখিছে। OI খচৰাৰ তাৰিখ আৰু বৰ্ডাৰ সেইটো 29 আৰু 30 তাৰিখে আকৌ শুনানি কৰিব। এই মাহৰ 29 তাৰিখ 30 তাৰিখে শুনানি বুধবাৰ ৰেচন কাৰ্ডটো কেতিয়াও ভেলিড হ'ব নোৱাৰে আৰু সেইটো কাৰণে এই 29-30 তাৰিখে আকৌ সেই কথাটো ওলাব। আৰু যদি কোৰ্টৰ বাহিৰত যদি আমাৰ পেটিচনাৰ হিচাপে যদি সোধে তেতিয়াহ'লে আমি কম যে ৰেচন কাৰ্ড কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। মানে এইটো ৰেচন কাৰ্ডটো দেশৰ নাগৰিকত্বৰ কাৰণে কেতিয়াও ৰেচন কাৰ্ড এটা ভেলিড ডকুমেণ্ট হ'বই নোৱাৰে কেতিয়া। আৰু ভালকৈ শুনিছে আমি ৰিজাৰ্ভ ৰাখিছো। এতিয়া সুপ্ৰিম কোৰ্টে যিটো অৰ্ডাৰ দিয়া আৰু OI যিটো আছিল OIটো আমাৰ কেছটো এডমিট হৈছে 29 নৱেম্বৰৰ দুদিন কণ্টিনিউৱাছলি এইটো শুনিব। আজি যিটো হৈছে আমাৰ হিচাপে বহুত ভাল হৈছে আৰু আমি যিটো বিচাৰিছিলো যে 47 লাখ যে খালি অনলি ওৱান ডকুমেণ্টৰ কাৰণে গুৱাহাটী হাইকোৰ্টে 47 লাখ মানুহৰ নাম কাটি দিছিল। এইটো আজি যিটো আমি দেখিছো দুইজনেই জাজে একদম ফেভাৰেবল এটা জাজমেণ্ট দিছিল আৰু জাজমেণ্ট দিয়া নাই সেইটো বাকী আছে ৰিজাৰ্ভ ৰাখিছে আৰু এইটো আমাৰ ফেভাৰত হ'ব। এই মানুহবিলাকক টাইপ দিয়া হ'ব আদাৰ ডকুমেণ্টছ প্ৰডিউচ কৰাত টাইম দিয়া হ'ব। এইটো খোলাখুলি ভাত আহিছে। এইটো একদম আশাবাদী ৰেচন কাৰ্ড আছে বুলি কিন্তু ঘৰুৱা কমিটি হৈছিলে। যদি ৰেচন কাৰ্ড কোনো ভুৱা মানুহে বনাই থাকে সেইটো গভৰ্ণমেণ্টে ধৰক সেইটো আমাৰতো কোনো আপত্তি নাই। নকলি কোনো বস্তু হ'ব নালাগে। দ্বিতীয় হ'ল ঘৰুৱা কমিটিৰ ৰিপৰ্টখন এতিয়ালৈকে চৰকাৰে অৱগত নকৰিলে। সেইটো চৰকাৰে OI সম্পৰ্কে যি আবেদন দাখিল কৰিছিল সেই আবেদনৰ আজি শুনানিৰ পিছত মাননীয় আদালতে কাৰণ দৰ্শাই জাননী জাৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ RGI আৰু প্ৰতীক হাজেলা নাঙৰিলে কাৰণ দৰ্শাই জাননী জাৰি কৰিছে। অহা 29 তাৰিখে ইয়াৰ শুনানি অনুষ্ঠিত হ'ব। আমি আশাবাদী যে অসমৰ 27-29 লাখ মহিলাৰ যি নাগৰিকত্ব লৈ যি প্ৰশ্ন উত্থাপিত হৈছিল মাননীয় আদালতে অহা 29 তাৰিখে বা তাৰ আগতে বা পিছতে যি জাজমেণ্ট দিব সেই জাজমেণ্টত এই সকল মহিলাৰ কাৰণে এক ন্যায় প্ৰদান কৰিবলৈ আমি সকলোৱে আশাবাদী হৈ আছো। ইফালে ৰেচন কাৰ্ড NRC উন্নীতকৰণৰ ক্ষেত্ৰত কোনো কাৰণতে মানিব নহ'ব বুলি মন্তব্য কৰিছে এপিডেফিৰ নেতা অভিজিৎ শৰ্মাই। AIDFৰ সভাপতি বদৰুদ্দিন আজমল আৰু আনছুৱে উচ্চতম ন্যায়ালয়ে এক ইতিবাচক ৰায় দিব বুলি আশা প্ৰকাশ কৰি কয় যে ন্যায়ালয়ৰ ওপৰত দলৰ পূৰ্ণ আস্থা আছে।